ধূপধাৰা চিকিৎসালয়লৈ যোৱা সংযোগী পথত একাঠু পানী। গোৱালপাৰা জিলাৰ ধূপধাৰা চিকিৎসালয়লৈ যোৱা পথৰ পয়ালগা ছবি। ধূপধাৰা বিকালী আদৰ্শ চিকিৎসালয়লৈ যোৱা পথত একাঠু পানী। কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পথত পানী জমা হোৱাত পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। নাতিদূৰত চিকিৎসালয়খন অৱস্থিত যদিও ই ৰিক্সা অথবা বাহন লৈহে চিকিৎসালয়লৈ যাবলগীয়া হৈছে সাধাৰণ ৰোগীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ। উল্লেখযোগ্য যে ধূপধাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিকালী আদৰ্শ চিকিৎসালয়লৈ যোৱা এইটোৱে হৈছে মূল উপপথ। সমান্তৰালকৈ ধূপধাৰা বিকালী মহাবিদ্যালয়, ধূপধাৰা বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠানলৈ যোৱা এইটোৱে গুৰুত্বপূৰ্ণ পথ। কিন্তু পথছোৱাত কোনো নলাৰ ব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণ পৰিলে পানী জমা হোৱাত যাতায়াতৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰে। আনহাতে বিভিন্ন অপৰিষ্কাৰ নলা তথা জলাশয় বজাৰ এলেকাৰ পানী আহি জমা হোৱাত অস্বাস্থ্যকৰ হৈ পৰিছে পানীসমূহ। আনহাতে পথৰ কাষতে থকা গৃহস্থসকলেও বৰ্তমান অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিবলগীয়া হৈছে। কিন্তু পথটোৰ দুয়োকাষে নলাৰ ব্যৱস্থা কৰিবলৈ জনপ্ৰতিনিধিক বহু নিবেদন কৰা স্বত্বেও কাণ সাৰ নাই কাৰোৰে। সেয়ে অতি শীঘ্ৰে পথছোৱাৰ দুয়োকাষে নলাৰ ব্যৱস্থা কৰি যাতায়াতৰ ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান স্থানীয় ৰাইজৰ। মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। নাই, এইটো মানে আমাৰ বহুদিনৰ পৰাই সমস্যাটো বানপানীৰ নিচিনা হৈ যায়। ইয়াতে বৰষুণ অলপমান পৰিলে ৰাস্তাটোত তাৰমানে পানী জমা হয়। এইটো ধূপধাৰাৰ পৰা মাত্ৰ নেশ্যনেল হাইৱে 18 নাম্বাৰ নেশ্যনেল হাইৱেৰ কাষত মাত্ৰ 100 মিটাৰো নহয়, 50 মিটাৰ মানে নেশ্যনেল হাইৱে গৈ পাবই আৰু পানীটো। মানে পানী যোৱাৰ কোনো সুবিধা নাই, ড্ৰেইনেজ ছিষ্টেম নাই। আমাৰ ইয়াত ইমান ইম্পৰ্টেণ্ট ৰাস্তা এইটো এটা। আমাৰ ইয়াতে মেডিকেল আছে, মানে বিকালী মডেল হস্পিটেল, তাৰপিছত ইলেক্ট্ৰিচিটি বৰ্ড এখন আছে। কলেজৰ 70% ল'ৰা ছোৱালী এইটো ৰাস্তাৰে অহা যোৱা কৰে। কিন্তু আমাৰ স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়াৰ কোনো কাণসাৰ নাই। কেইবাবাৰো আমি নিউজ লাইভত ক'লোঁ, আমাৰ জনসাধাৰণৰ ফালৰ পৰা কেইবাটাও এপ্লিকেশ্যনো দিয়া হৈছিলে। কিন্তু আমাৰ ইয়াৰ মানে কোনো জনসাধাৰণৰ প্ৰতি তেওঁৰ কোনো কাণসাৰ নাই। আপোনালোকে ৰাস্তাটো মোটামুটি পানী অলপমান পৰিলে পানী জমা হৈ যায় ইয়াত। এই চাই আছে আপোনালোকে, এনেকুৱা ল'ৰা ছোৱালীবিলাকে স্কুলত জোতা চোতা পিন্ধি লৈ আহে আৰু পানীটো ইমান লেতেৰা, মানে আপোনাৰ ভৰিটো লাগিলে খোজা, তাৰমানে চাৰিওফালে লেতেৰা পানীটো হেৰি হৈ থাকে। তাৰ কাৰণে মই বিশেষভাৱে আমাৰ দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়া ডাঙৰীয়াক মই এটা কাটৰ অনুৰোধ কৰিম, যাতে আমাৰ ধূপধাৰাৰ আমাৰ সেই ইমান প্ৰতিনিধি জনসাধাৰণ অহা যোৱা কৰা ৰাস্তাটো যাতে ভাল কৰি দি আমাক ৰাইজৰ জনসাধাৰণৰ উপকৃত কৰে আৰু কি।